এতিয়া আমি আহিছোঁ টেঙাখাত হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ H.S.L.C যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব সেই পৰীক্ষাৰ্থীসকলক আমি শুভেচ্ছা যাচিবলৈ আহিছোঁ তেন্তে তেওঁলোকৰ পৰীক্ষা ভালদৰে যাওক তাই কামনা কৰি আজি আমাৰ এই অনুষ্ঠানলৈ আহি আপোনালোকক জানিবলৈ দিছোঁ যে এইটো আমাৰ 9 জুন A to Z ইউটিউব চেনেল আৰু টিংগীয়া জাতীয় বিদ্যালয়ৰ ফালৰ পৰা তোমাক এইটো শুভেচ্ছা থাকিল থ্যাংক ইউ এইটো আমাৰ 9 জুন A to Z আৰু টিংগীয়া জাতীয় বিদ্যালয়ৰ ফালৰ পৰা তোমাক এইটো আমি শুভেচ্ছা যাচিছোঁ তোমাৰ নামটো কোৱা ভাৰ্গৱ চেতিয়া ভাৰ্গৱ চেতিয়া ভাৰ্গৱ চেতিয়া থেংক ইউ আমি 9 জুন A to Z আৰু টিংগীয়া জাতীয় বিদ্যালয়ৰ ফালৰ শুভেচ্ছা থাকিল নামটো দিয়া একদম মিডিল থেংক ইউ বেষ্ট অফ লাক ভণ্টি এডাল তোমাক আমি 9 জুন A to Z ইউটিউব চেনেলৰ ফালৰ পৰা দিছোঁ আৰু টিংগীয়া জাতীয় বিদ্যালয়ৰ ফালৰ পৰা দিছোঁ নামটো কোৱা কি নাম অনিমা কাৱা থেংক ইউ তোমাক এইটো আমি 9 জুন A to Z ইউটিউব চেনেল আৰু টিংগীয়া জাতীয় বিদ্যালয়ৰ ফালৰ পৰা তোমাক এইটো শুভেচ্ছা যাচিছোঁ বেষ্ট অফ লাক মই এডাল আমি 9 জুন A to Z ইউটিউব চেনেল আৰু টিংগীয়া জাতীয় বিদ্যালয়ৰ
তোমাৰ কথা আমি নজন এটিজেড ইউটিউব চেনেল আৰু তিনিয়া জাতীয় বিদ্যালয়খনৰ পৰা মেছেজ আহিছোঁ ব্যস্ত ক্লাছলৈ তোমাৰ নামটো কি বৰষা গগৈ ব্যস্ত ক্লাছ তোমাৰ কথা আমি নজন এটিজেড ইউটিউব চেনেল আৰু তিনিয়া জাতীয় বিদ্যালয়খনৰ পৰা মেছেজ আহিছোঁ তোমাৰ নামটো কোৱা হিৰুমণি গগৈ ব্যস্ত জাতীয় বিদ্যালয় মই মোক শুভেচ্ছা জনোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।